হাই গাইজ, মই জাষ্ট আহি পালোঁ। চ' আমি হাঁহৰ মাংস খালোঁ, তাৰপিছত মাছ খালোঁ, ভজা মাছ। মই আহি পালোঁ জাষ্ট। মোৰ ফ্ৰেণ্ডবোৰ আহিছে, বহুতে লগ পাম, বহুত ভাল লাগিব আৰু চবেই আছে, বহুত 5 বছৰ পিছত লগ পাম, বহুত ভাল লাগিব আৰু কিমান ভাল লাগিব যাইহে গম পাম। মই জাষ্ট পালোঁ। চ' মোৰ ফ্ৰেণ্ড এজন আহি পালে। চ' এতিয়া চবে লগ হ'ম, লগ হৈ কিনে বহুত ভাল লাগিব, মানে আশা কৰিছোঁ বহুত ভাল লাগিব। গোটেই মানে সেই হৈছে, পৰিৱৰ্তন হৈ গৈছে। আকৌ চাইকেলো আহিছে, এতিয়া চব বাইক 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 আৰু বাইক আছে ইয়াতে, বাইক কাৰো আহিছে। চ' বহুত 5 বছৰ বহুত সলনি হৈ গৈছে, বহুত ভাল লাগিছে আৰু আহি কিনে। তো চাওক কি হয়, আপোনারা চাওক ভিডিওটা। গাইজ এইবোৰ মোৰ চব ফ্ৰেণ্ড হয়, আৰু ভিডিঅ' আহি থাকিব, লগ পালে আমাক কেনেকুৱা লাগিল। মোৰো ফ্ৰেণ্ড হয়। কেলে হাঁহি আছ? আহিব চবেই। ভাল লাগে আৰু পুৰুষে জেকি বহুত দিন পিছত লগ পালে অলপ ভাল লাগে। সৰুতে বোলে বেবী ক্ৰীম কৈছিল, মোৰ বেষ্ট ফ্ৰেণ্ড হয় কিন্তু। মোৰ নাম আৰিফ হয়। কি ভয় লাগে না? তোমাৰ চুলি গোটাই দিয়া লাগছে। কেনে লাগিল? চিন্টু ভেটেনাৰী ডিপাৰ্টমেণ্টৰ আছা বোলে। আমিনুৰ মামা হয় দে, আমিনুৰ মামা ভাই ভাগিন আৰিফ সকলোৰে মৰমৰ আমাৰ পুলিচে আমাৰ ভাই বহুত ভাল লাগিল, লগ পালে বহুত ভাল লাগিছে। কিবা কৈ আছা না চাই আছা? বহুত ভাল লাগিছে। আজি গোটাই আমি এটা জাৰ্ণি প্লেন কৰি আছো, চাকচেছ হোৱাৰ কথা কেতিয়াকৈ জাৰ্ণি যাব পাৰো। আপোনালোকেও যাতে যোৱা কৰে, আমি গোটাই তেনেকৈ মিলি দিব পাৰো। আমি আজি প্ৰায় 5 বছৰৰ অন্তত গোটাই থাকিলে কৈছোঁ গাড়ী আমি আৰু যাতে এনেকৈ লগ হ'ব পাৰো। গাইজ নাই, এইটো আমাৰ যিটো পাৰ্টি কৰাৰ মানে মোৰ ফ্ৰেণ্ড হয়, বহুত কাষৰ ফ্ৰেণ্ড হয় আৰিফুল আৰু চেমো হয়। য'তে আমি এক্সিলেঞ্চি পৰীক্ষা দি সেইবিলাকে মানে বেলেগ বেলেগ হৈ গৈছিলোঁ, আৰু সেইবিলাক লগক আমি লগ পোৱা নাছিলোঁ। আৰু আজি প্ৰায় 5.5 বছৰমান পিছত আমি এইবিলাক গোটেইবিলাক ল'ৰা লগ হৈ একগোট হৈ, মানে কাৰোবাক ফেচবুকৰ পৰা কণ্টেক্ট কৰি, কাৰোবাক হোৱাটছএপত কণ্টেক্ট কৰি ঘৰে ঘৰে গৈ আমি গোটেইবিলাক মানে লগবিলাক বন্ধু বান্ধৱী গোটেইবিলাক লগ হৈ আজি আমি একত্ৰিত হৈ আমি এটা চিম্পুল খানা এটা খাবলৈ ওলাইছোঁ। এইটোৱে
লাগিল আৰু বছৰত 4.5 বছৰৰ ভিতৰত পিছত পুৰণা বন্ধু বান্ধৱীবিলাকক লগ পাই বহুত ভাল লাগে, খুবেই ভাল লাগে। শ্যামকো অলৰেডি লগৰ আৰিফুলে ক'লে মানে আমি 2014 চনতে SSLC পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ। তাৰপিছত গোটেইকেইজন বেলেগ বেলেগ জেগাত মানে গুচি গ'লোঁ। তাৰপিছত স্কুলত গল্ডেন জুবলি আহিল, মানে সোণালী জয়ন্তী। তাত বেলেগ বেলেগ বেচবোৰে একত্ৰিত হ'ল, তো আমি হ'ব নোৱাৰিলোঁ। তো আমাৰ কাৰণে বহুত দুখৰ বিষয় হ'ল। তাৰপিছত সেইদিনাখন আৰিফুল মই এনেকৈ দুজন মানে লগ হৈ মানে এনেই আৰু মানে লগৰ ফ্ৰেণ্ডৰ এটা গ্ৰুপ খুলিলোঁ। তাৰপিছত বিশেষকৈ আৰিফুলৰ মাইণ্ডত এটা বুদ্ধি আহিল যে আমি গোটেইকেইজনে লগ হৈ এটা খানা আয়োজন কৰা ভাল। তাৰপিছত এনেকৈ তেওঁ হওক, মই হওক, বাকী ইনজামুল আছি মানে বহুত কেইজন ল'ৰা, নৱজ্যোতি, এনেকৈ বহুত কেইজন ল'ৰা আমি ফেচবুক, হোৱাটছআপ বিচাৰি বা ঘৰত গৈ আমি নাম্বাৰবোৰ কালেক্ট কৰিলোঁ। তাৰপিছত এনেকৈ গোটেইকেইজনক কণ্টেক্ট কৰি আজি আমি লগ হৈ মানে গোটেইকেইজনে এটা দিন বাৰ ঠিক কৰিলোঁ। তাৰপিছত আমি ভাবিলোঁ দুৰ্গা পূজাৰ সময়ত সকলোৱে ঘৰত আহিব আৰু বন্ধ থাকিব। চ' আমি এই ডেটটো আমি ফিক্স কৰি ল'লোঁ, এইটো সকলোৰে কাৰণে ভাল হ'ব বুলি ভাবিলোঁ। ত' এনেকৈ কৰিলোঁ আৰু এইটো আমাৰ কাৰণে বহুত আজি আনন্দৰ বিষয় আৰু ভাল লাগিছে বহুত। আৰু আৰিফুলে আৰু শ্যামে বহুত কষ্ট কৰিছে। দুটাৰ কাৰণে আমি চবে লগ পাইছোঁ, মানে চবে ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত এনজয় কৰিছে। আৰু আমি এইবাৰ আৰু এটা প্লেন কৰি আছোঁ টাইমত, মানে আমি গোটেইকেইজনে আজাহাৰ হওক, মই হওক, মানে গোটেইকেইজনে লগ হৈ আৰু এটা পিকনিক চাম বুলি ভাবিছোঁ আৰু পিকনিক এটা প্লেচ এটাত যাম। বহুত ভাল, এইটো ব্লগ হ'ব। এইটো মানে আমাৰ এনেকুৱা আছিল 2008 চনৰ জানুৱাৰী মাহত আমি এলপি স্কুল পাছ কৰি মানে প্ৰথম দেওনাখন পাৰ হৈ আমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মানে আমি ক্লাছ 5ম শ্ৰেণীত আমি নাম ভৰ্তি কৰিছিলোঁ। আৰু মানে নাম ভৰ্তি কৰি উঠি আমি 5ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ একেলগে তাত পাঠদান কৰিছিলোঁ আমি গোটেইবিলাকে। তাৰপিছত আমি 10ম শ্ৰেণীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি আমি মানে তাৰ পৰা আমি কিছুমান মানে সেইখনতে আছোঁ আৰু বহুত মানে বেলেগ বেলেগ কলেজত গুচি গৈছে। আমি 4জন মানে একেলগে আছিলোঁ। এতিয়া কথাটো হ'ল মানে ইমান দিনৰ আশা আজি মানে সফল হৈ পাৰে, আমাৰ গোটেইবিলাকৰ মনটো ভাল লাগিছে এইটোৱে আৰু সেইকাৰণে আমি আজি বহুত হেপী। আৰিফ আছে, শ্যামো আছে, আজহাৰ আছে, বাকীবিলাক গোটেই আছে, গোটেইবিলাকে হেল্প কৰিছে, সেইকাৰণে আমি সফল হ'ব পাৰিছোঁ। স্পেচিয়েলি মই এইখন স্কুলৰ পৰাই ষ্টাৰ্ট কৰা এতিয়ালৈ এনেকৈ আৰু মানে আমাৰ ভাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছোঁ, তাৰ কাৰণে লাইক কমেণ্ট ইমান লাজিৰ এটা স্মৃতি এটা ৰৈ আছে। মানে ক্লাছ 8ত থাকোঁতে মানে বাঘনি আছিল, সেইটো নকওঁ আৰু সকলোৱে বুজি পাব আৰু ফ্ৰেণ্ডবোৰে আৰু কেনেকুৱা লাগিল? খাই বহুত লাগিছে। এইটো আমাৰ বিশেষকৈ আমি আৰিফুলক স্বীকাৰ কৰিব লাগিব। আৰিফুল বহুত কষ্ট কৰিছে। থেংক ইউ ছ' মাছ। গোটেই লগ কৰাইছিল খানা বনাইছিল, বহুত ভাল লাগিল। আমি হাঁহৰ মাংস খালোঁ, তাৰপিছত মাছ খালোঁ, ভজা মাছ, তাৰপিছত দালি খালোঁ, নেমু চেমু এক্সট্ৰা চালাড এইবিলাকতো আছে। ভাল লাগিল, বহুত ভাল লাগিল মুঠতে। থেংকছ টু আৰিফুল। ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, লাইক কৰি আছে। হ'ব, ঠিক আছে, থেংক ইউ, বাই। বাই বাই। বাই, ততে খা, ততে থাক। বাই বাই। প্ৰথম আশাটোত সফল হ'লোঁ, এতিয়া আকৌ আশীৰ্বাদী দ্বিতীয়টো আশাৰ বাবে এইটোত যেনেকৈ সহায় সহযোগিতা কৰিছা ঠিক তেনেদৰে দ্বিতীয়টো সহায় সহযোগিতা কৰিবা বুলি আশা কৰিলোঁ। আমি য'তেই নাথাকোঁ কিয় কথা দিলোঁ প্ৰতি বছৰে এবাৰকৈ আমি লগ হওঁ। আজিৰ দৰে সেইদিনাও পুৰণা কথাবোৰক মনত কৰিম। আজি আমাৰ আশা পূৰণ কৰা সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ। যদি আজি আমাৰ কিবা ভুল হৈছে এইবোৰ ধৰি নাৰাখিবা। আকৌ এবাৰ সকলোৱে ধন্যবাদ জনালোঁ আৰু সকলোকে পৰা আশীৰ্বাদ বিচাৰিছোঁ। থেংক ইউ ছ' মাছ। জয় আই অসম।